নম্বর 1 গজেন। আছে স্যার। রোল নম্বর 2 বগারাম। আছে স্যার। রোল নম্বর 3 নগেন। সি অহা নাই স্যার আজি। ই বেটা মুখস্থ থাকলে একদিনও নাহে ন। এইবাৰ আহক শিক্ষা দি আছো তাক। তহঁতে বোলে তো বাতৰি বহুত চাহ, সেইকাৰণে বাতৰি কেনেকে পঢ়ে আজি চাহ এবাৰ দিছিলো, চাহ আহিছে না তহঁতে? মই কালি স্কুলত অহা নাছিলো নহয় স্যাৰ। কি কাৰণে অহা নাছিলি তই কালি স্কুলত? কালি আমাৰ ঘৰত মাংস বনাইছিল স্যাৰ। মাংস বনালেও কোনোবা স্কুলত নাহে? নহয় স্যাৰ, মানে আমাৰ মায়ে মাংসত নিমখ হৈছে না, মানে চাখি চাই। অলপ চাখি চাবই লাগিব। তেতিয়ানে মাংস আনত নিমখ চুমখ হৈছে নাই গম পাব। নহয় স্যাৰ, মানে সেনেকে চাখি নাচায়। প্ৰথমে এক বাটি মাংস ল'ব, তাতে নিমখ হৈছে না হোৱা নাই চালা। তাৰপিছত যদি আৰু অলপ নিমখ কম হৈছে, নিমখ অলপ দি পেলাই আৰু এক বাটি ল'ব, চাখি চাব। সেনেকে খাওঁতে খাওঁতে নোহোৱা হৈ যায়। তেন্তে হ'লে বগাৰামে চাহ আহিছে না অহা নাই বাতৰি? আহিছো স্যাৰ। দে তেন্তে কেনেকে পঢ়ে অলপ পঢ়চোন তই। স্যাৰ, মই দুইবিধ বাতৰি চাইছো, এটা পগলা বাতৰি, এটা ভাল বাতৰি। পগলা বাতৰি? এইটো আৰু কেনে বাতৰি? স্যাৰ, পগলা বাতৰি মানে হ'ল স্যাৰ এটা বাক্যকে যি ঘূৰাই পকাই এটা বাক্যকে বাৰে বাৰে মাতি থাকে, সেইটো পগলা বাতৰি। উদাহৰণ স্বৰূপে ধৰা মই মাতি দিছো, ধৰা দশৰথৰ পুতেকৰ নাম হ'ল ৰাম, লক্ষ্মণৰ ডাঙৰ ককায়েকৰ নাম হ'ল ৰাম, কৈশল্যাৰ পুতেকৰ নাম হ'ল ৰাম, ভৰতৰ ডাঙৰ ভায়েকৰ নাম হ'ল ৰাম। বন্ধ কৰ এই চব। এই পগলা বাতৰিবিলাক শুনি শুনি একেবাৰে মাথা নষ্ট হৈ যায় সদায়। এতিয়া তেনেহ'লে ভাল বাতৰি মাত। নমস্কাৰ, এয়া মই বাতৰি পঢ়িছো কলাৰামৰ পুতেক বগাৰামে। পোনপ্ৰথমে প্ৰধান বাতৰিকেইটা কৈছো। কুকুৰৰ অনশন, হাইব্ৰিড বালকৰ জন্ম, পিপৰা আৰু মাহীৰ সংঘৰ্ষ, আৰু শেষত আছে খেলৰ খবৰ। এতিয়া আহিছো মুখ্য বাতৰিলৈ। কুকুৰৰ অনশন। যোৱা 5 দিন ধৰি কুকুৰবোৰে একেলাথেৰে অনশন কৰি আছে। পিছত ঘটনা বিষম দেখা পাই মন্ত্ৰী বৰাবং চাহাবে কুকুৰবোৰক লগ কৰিব যায়। কুকুৰবোৰক অনশনৰ কাৰণ সোধাত কুকুৰ সন্থাৰ সভাপতিয়ে কয় যে যোৱা 2 বছৰ ধৰি সিহঁতৰ আটাইতকৈ প্ৰিয় খাদ্য গু খাব পোৱা নাই। কাৰণ চৰকাৰে সকলো মানুহকে লেট্ৰিনৰ ব্যৱস্থা কৰি দিছে। আগতে মানুহবোৰৰ লেট্ৰিন নাছিল কাৰণে য'তে ত'তে হাগিছিল। গতিকে কুকুৰবোৰে সিহঁতৰ আটাইতকৈ প্ৰিয় খাদ্যভাগ আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰিছিল। গতিকে কুকুৰ সন্থাৰ সভাপতিয়ে কয় যে সকলো মানুহৰে লেট্ৰিনবোৰ ভাঙি পেলাবলৈ চৰকাৰক কাতৰভাৱে অনুৰোধ কৰে, নহ'লে সিহঁতে আগলৈ ইয়াতকৈও ভয়াৱহ আন্দোলন কৰিম বুলি ভাবুকি দিয়ে। এতিয়া আহিছো হাইব্ৰিড বালকৰ জন্ম। যোৱা মাহৰ 42 তাৰিখে এজন বালকৰ জন্ম হয়, যিজন শিশুৱে এবাৰ মুতিলে 16 লিটাৰ গাখীৰ আৰু একবাৰ হাগিলে 25 তোলা সোণ ওলায়। মন্ত্ৰী দেশৰ এজন বৈজ্ঞানিকে 7 দিন 7 ৰাতি পানীৰ তলত ডুবাই থাকি পৰীক্ষা নিৰীক্ষা কৰি জানিব পাৰিছে যে এই শিশুজনে ভৱিষ্যতলৈ মুতোতে একবাৰতে 1111 লিটাৰ গাখীৰ আৰু 342 তোলা পৰ্যন্ত সোণ ওলোৱাৰ সম্ভাৱনা আছে। পিঁপৰা আৰু মাখিৰ সংঘৰ্ষ। যোৱাকালি পিঁপৰা আৰু মাখিৰ মাজত সংঘৰ্ষ হৈছিল। ফলত 117টা মাখি আৰু 12টা পিঁপৰাৰ থিতাতে মৃত্যু ঘটে। আৰু 735টা মাখি আৰু 72টা পিঁপৰা স্বৰ্গপুৰ হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে। আৰু এই খবৰটো পোৱাৰ লগে লগে মন্ত্ৰী বৰাবং চাহাবে ঘটনাস্থলীত উপস্থিত হয়। আৰু মন্ত্ৰী বৰাবং চাহাবে নিহতসকলক 5 লাখকৈ টকা আৰু আহতসকলক 1 লাখকৈ টকা দিম বুলি প্ৰতিশ্ৰুতি দিয়ে। এতিয়া আহিছো খেলৰ খবৰলৈ। যোৱাকালি হৈ যোৱা অষ্ট্ৰেলিয়া আৰু নাওকাটাৰ মাজত ক্ৰিকেট খেলত নাওকাটাই 7 উইকেটত জয়লাভ কৰে। অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি 50 অভাৰত 407 ৰান কৰে। নাওকাটাৰ হৈ মুলাৰামে 305 ৰান কৰি নট আউট হৈ থাকে আৰু মেন অৱ দ্য মেচ পাবলৈ সক্ষম হয়। ফলত নাওকাটাই অনায়াসে জয়লাভ কৰে।